নমস্কাৰ। জ্ঞান বোলে বিলাব লাগে। জ্ঞান বিলালে সমাজ শিক্ষিত হয়। গতিকে জনা কথাটো শিকাবলৈ কোনো কেতিয়াও কুণ্ঠাবোধ নকৰিব দেই। আনৰ কথা নাজানো, মই কিন্তু আজিলৈকে মই জনা কথাবোৰ যদি কোনোবাই নাজানে আৰু যদি শিকিবলৈ বিচাৰে, মই কিন্তু আজিলৈকে কেতিয়াও কাকো শিকাবলৈ কুণ্ঠাবোধ কৰা নাই দেই। যদিওবা মই বহু জ্ঞানী নহয়, তথাপিতো মই জনা কামটো আনক শিকাই দিওঁ বা আনজনে কৰিব নোৱাৰা কামটো যদিহে মই কৰিব জানো, মই কৰি দি আজিলৈকে শজনক উপকৃত কৰি আহিছোঁ। এই কথাটো মোৰ সংস্পৰ্শত থকা প্ৰতিজন ব্যক্তিয়ে জানে আৰু হয়তো মোৰ ফেচবুকৰ বন্ধু বান্ধৱীও বহুসকলে এই কথাটো জানে যে আজিলৈকে যিসকল বন্ধু বান্ধৱীয়ে মোক নজনা কথাটো সুধিছে আৰু যদিহে মই জানো, সেই কথাটো শিকাবলৈ কোনোদিন মই কৃপণালি কৰা নাই। যেতিয়া যোনে যেনেদৰে বিচাৰিছে কিবা এটা নজনা কথা জানিবলৈ হওক বা নজনা কাম এটা কৰিবলৈ হওক, মই কিন্তু প্ৰত্যেককে আজিলৈকে প্ৰতিটো মুহূৰ্ততে মই জনাটো শিকাই বুজাই বা কামটো কৰি দি সহায় কৰি আহিছোঁ। গতিকে সকলোলৈ এটি অনুৰোধ, যদিহে কোনোবাই ধন টকা পইচাটো সহায় কৰিব নোৱাৰে নহয়, সকলোৰে সাধ্য নহয়, কিন্তু জনা কামটো শিকাই দিয়াটো বা যদিহে আপোনাৰ হাতত কামটো কৰি দিবলৈ সময় থাকে বা নহ'লে মনটো আপুনি খন্তেকপৰ সময় উলিয়াই তেখেতৰ কামটো কৰি দিয়াটো কিমান ভাল কথা নহয়নে? সেই নজনা মানুহজনে মনত কিমান সন্তোষ পায়, কিমান আনন্দ পায় আৰু হয়তো সেই মানুহজনে নমৰা পৰ্যন্ত আপোনাক মনত ৰাখিব। মই এই নজনা সৰু কামটো মোৰ এই আমুকজন শুভাকাংক্ষীয়ে মোক কৰি দিছিলে হ'লে, নহয়নে? গতিকে আপুনিও যদি ঈশ্বৰৰ ওচৰত মৰাৰ পিছত বোলে ভাল কামনো কি কৰিলি যদিহে কেতিয়াবা আপোনাক সোধে, আপুনি ক'বলৈতো কিবা এটা কাম লাগিব, নহয়নে? গতিকে আপুনি জনা কামটো শিকাবলৈ বা আনে নজনা কামটো আপুনি যদি জানে কৰি দিবলৈ কোনোদিন কৃপণালি নকৰিব দেই। মোৰ এটি অনুৰোধ থাকিল। যি কি নহওক, ইমান পৰে মোৰ ভিডিঅ'টো চোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ দেই। আপোনালোকৰ দিনটো শুভ হওক তাৰে কামনাৰে আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ।